চকুত এটা মৰম লগা চাৱনি লৈ অজান নীলাক্ষীৰ দিশে আগবাঢ়ি আহি তাইৰ কাষতে বহি লৈ লাহেকৈ তাইৰ কান্ধত তাৰ হাতখন থলে। লগে লগে নীলাক্ষীয়ে তাইৰ শৰীৰৰ মাজেৰে কিবা এটা সোঁত পাৰ হৈ যোৱা যেন অনুভৱ কৰিলে। তাই এটা হুমুনিয়াহ কাঢ়ি ফুচফুচাই অজানক কলে, অলপ ৰৈ লওঁ নেকি? নীলাক্ষীৰ আহ্বানক গুৰুত্ব নিদি অজান ধৈৰ্যহীন হৈ পৰিল আৰু লগে লগে তাইক সাৱটি ধৰি চুম্বন কৰাত লিপ্ত হল। ইমান পৰে নিজৰ মনত হৈ থকা অচিনাকি অনুভৱটোৰ বাবে নীলাক্ষীয়ে প্ৰথম অজানৰ বাহু বন্ধনৰ পৰা মুক্ত হব খুজিছিল যদিও সময়ৰ দাবীত অজানক পূৰ্ণ সঁহাৰি জনালে। সময়ৰ লগে লগে দুয়োৰে মনত হোৱা বিশেষ অনুভৱটোৱে আনন্দৰ শিখৰ চুৱাত ঠিক ধুমুহাৰ দৰে দুয়ো নিয়ন্ত্ৰণহীন হৈ পৰিল। অজানে যেন ঠিক এইখিনি সময়ৰ বাবেই ইমান দিনে বাট চাই আছিল। অলপো পলম নকৰি অজানে বহুদিন ভোকত থকা বাঘটোৰ দৰেই নীলাক্ষীৰ ওপৰত জঁপিয়াই পৰিল। দুয়োৰে মাজত আদিমতাই স্থান পালে আৰু প্ৰথমে জোৰে বলি পিছলৈ শান্ত হোৱা ধুমুহাজাকৰ দৰেই দুয়ো এটা সময়ত শান্ত হৈ পৰিল। তেতিয়ালৈ প্ৰায় নিশা ৯ বাজিল। অজানে নীলাক্ষীৰ কপালত চুমা এটা আঁকি দি তাইক উদ্দেশ্যি কলে, জান, ভাত ৰান্ধি 10:30 বজালৈ হৈ যাব চাগৈ। মই অকণমান পাকঘৰত খবৰ কৰি আহোঁ ৰবা, তুমি ৰুমতে থাকা, ওলাই একদম নাযাবা। ইমান সময়ে নীলাক্ষীয়ে কামনাৰ বশৱৰ্তী হৈ অন্য এখন পৃথিৱীতে মগ্ন আছিল বাবে অজানৰ কথাত আপত্তি নকৰি তাক যাবলৈ দিলে আৰু নিজে বিছনাখনতে শুই থাকিল। অজানে কোঠাটোৰ পৰা ওলাই বাৰাণ্ডালৈ আহি মদ খোৱাৰ ইচ্ছাৰে চকীদাৰজনক ফোন কৰি কলে, ভাল ব্ৰেণ্ডৰ মাল আছে নহয়? তাইৰ আগতে মই এইবোৰ খাব নোৱাৰো। মই তোৰ ৰুমতে গৈ আছো, তই তোৰ ৰুমত আহি ৰেডি কৰ। খন্তেক সময়ত বাৰাণ্ডাত ৰৈ নিজৰ ফোনটো চাই থাকি অজান চকীদাৰটোৰ কোঠালৈ ৰাওনা হল আৰু এটা সময়ত চকীদাৰজনৰ কোঠা গৈ পালে। চকীদাৰজনে মদৰ গিলাচটোত মদ অকণমান বাকি অজানৰ হাতৰ ফালে দি কলে, আপোনাক মানিছো দেই ছাৰ, এইজনী কেই নম্বৰৰ পিছে ইয়াত অহা? গিলাচত পানীটো আপুনি নিজৰ জোখমতে দি ল'ব ছাৰ। গিলাচটোত পানী অলপ ঢালি এবাৰতে গোটেইখিনি শেষ কৰি চকীদাৰজনলৈ চাই কলে, তই যেন নাজানহে কেইজনী? এই ৩ নম্বৰ। অলপো পলম নকৰি চকীদাৰজনে কলে, হলেও এই কিন্তু আগৰ দুজনীতকৈ বেছি ধুনীয়া। চকীদাৰজনৰ কথা শুনি অজানে ধেমালিৰ চলেৰে কলে, ইয়াত থকা ৰান্ধনীজনী নীলাক্ষীতকৈও বেছি ধুনীয়া হব বে, বয়স ৩৫ মান হব নেকি ন? অথনি মই বাৰাণ্ডাত থাকোঁতে দেখিছিলো, বৰ মজা ফিগাৰ, পতাই দিয় নেকি মোলৈ? চকীদাৰজনে নিজৰ গিলাচটোৰ মদখিনি খাই কলে, মোৰ বাবে বায়ে 7 কাহ খেল, গিৰিয়েকৰ লগত তাইৰ সম্পৰ্ক ভাল নহয় বাবে এৰা-এৰি হল। এতিয়া তাই অকলে বাবে কাম আৰু সহজ হব। মই আজি ৰাতিৰ ভাত খোৱাৰ পিছত কথা পাতি চাই আপোনাক ফোন কৰি দিম। আপুনি সুযোগ চাই তাইক লগ কৰি লবহি। ঘড়ীটোত নিশা 10 বাজো। অজান ইমান সময়লৈকে কোঠালৈ নহা দেখি নীলাক্ষীৰ চিন্তাত অজানলৈ ফোন কৰিলে, কিন্তু চকীদাৰৰ কোঠাত মদৰ নিচাত মাতাল হৈ থকা অজানে তাইৰ ফোনটো ৰিচিভ নকৰিলে। নীলাক্ষী আৰু চিন্তাত পৰিল। তাই কৰিব কি? তাই নিৰুপায়। তেনেতে কোঠাটোৰ বাল্বটো নুমুৱাই থাকিল। তাই ভয় খালে যদিও বুকুত সাহস বান্ধি ফোনৰ টৰ্চটো জ্বলাই ললে। লগে লগে কোঠাটোৰ খিৰিকীখন স্বয়ংক্ৰিয়ভাৱে খোল খাই পৰিল আৰু এজাক মৃদু বতাহ কোঠাটোলৈ সোমাই আহিল। বতাহৰ লগতে কোঠাটোলৈ সোমাই আহিল কেঁচা তেজৰ দৰে এটা ভেকেটা গোন্ধ। পৰিস্থিতিৰ সন্মুখত পৰি নীলাক্ষীৰ চুলিৰ আগে জীৱ যাওঁ যেন অৱস্থা হোৱাত তাই পাকঘৰত থকা ৰান্ধনীজনীৰ ওচৰলৈকে যাওঁ বুলি বিছনাৰ পৰা উঠিব লওঁতে চেষ্টা কৰিও বিফল হল। তাই অনুভৱ কৰিলে যে তাইৰ ভৰি হালত কোনোবাই খামুচি ধৰিছে। তাই ইচ্ছা কৰিও লৰচৰ হব পৰা নাই। উপায়বিহীন হৈ তাই ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে আৰু লগে লগে লৰচৰ কৰিবলৈ পৰা হল। অলপো পলম নকৰি তাই একে জাপে বিছনাৰ পৰা উঠি পাকঘৰটোৰ দিশে বেগাই গল।